নমস্কাৰ বন্ধুসকল, যদি আপুনি আপোনাৰ ছাত্ৰ বা ছাত্ৰীক সংখ্যাৰ ধাৰণা দিব বিচাৰে তেন্তে এই এক্টিভিটিটো একদম বেষ্ট এক্টিভিটি, যি এক্টিভিটিৰ দ্বাৰা তেওঁলোকে সংখ্যাৰ ধাৰণা পাব। বেলেগ বেলেগ পিকচাৰৰ জৰিয়তে বেলেগ বেলেগ সংখ্যাবিলাক তেওঁলোকে গম পাব, কেইটা সংখ্যাত কিমানটা বস্তু থাকে বা কিদৰে তাক পঢ়িব লাগে সেইটো বুজি পাব। এতিয়া বিভিন্ন ধৰণৰ পিকচাৰ দেখুওৱা হৈছে, তাত বেলেগ বেলেগ সংখ্যা আছে সাইডত, তাৰ লগত আমি কানেক্ট কৰিব লাগিব। কিদৰে তেওঁলোকে কানেক্ট কৰিব সেই বিষয়ে তেওঁলোকে জানিব পাৰিব। ফাৰ্ষ্ট দিয়া আছে দুটা বল ওপৰত দেখুওৱা আছে, তেওঁলোকে চাব যে 2টো ক'ত আছে আৰু 2টো তেতিয়া তেওঁলোকে আঁচ দিব। সেইদৰে তেওঁলোকে 1 2 3 4 5 এইদৰে ফুলৰ হিচাপটো কৰিব আৰু য'ত 5 আছে তাত তেওঁলোকে আঁচ দিব। সেইদৰে তেনেকৈ তিনিখন এৰোপ্লেন য'ত দেখিব তেতিয়া তেওঁলোকে সংখ্যাটো বিচাৰিব। সংখ্যাটো বিচৰাৰ লগে লগে তেওঁলোকৰ সংখ্যাটো চিনিও পোৱা হ'ব আৰু ধাৰণা এটা হ'ব যে 3 বুলি কোৱাৰ লগে লগে তাত 3টা বস্তু থাকে। তাৰপিছত আহিলে যেতিয়া 3টা ফল আছে, ইয়াত 4টা ফল আছে, 1 2 3 4 এইদৰে তেওঁলোকে পঢ়িবলৈ ল'ব আৰু পঢ়াৰ লগতে তেওঁলোকে সংখ্যাটো চিনি পাব। ইয়াত এটা গড়ৰ ছবি আছে, এইদৰে তেওঁলোকে সংখ্যাকেইটা চাব যে 1টো ক'ত আছে, যাৰ লগে লগে তেওঁ ল'ৰা ছোৱালীৰ সংখ্যাৰ জ্ঞানটো বাঢ়িব আৰু তেওঁলোকে আইডেণ্টিফাই কৰিব পাৰিব যে এটা বস্তুত কিমানটা সংখ্যা তাত থাকে বা কিমান বস্তু তাত ইনক্লুড কৰিব পৰা যায়। তো এইটো হৈছে এটা বেষ্ট এক্টিভিটি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে, যিখিনি প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কাৰণে। ইয়াত মই এইটো ফাৰ্ষ্ট ষ্টেপ কৈছোঁ আপোনালোকক। যিটো ফাৰ্ষ্ট ষ্টেপ, এইটো ষ্টেপত আপোনালোকে এইদৰে কিছুমান ছবি আঁকি কাষত নাম্বাৰকেইটা দিলে তাত কাউণ্ট কৰিবৰ কাৰণে, আৰু কাউণ্ট কৰাৰ পিছত তেওঁলোকে আইডেণ্টিফাই কৰিব যে এই কোনটো বস্তু চিনাক্ত কৰিব যে কোনটো কাৰ লগত মেটচ হ'ব, কোনটো কাৰ লগত সংলগ্ন হ'ব। এতিয়া ইয়াত আছে কাঠপেঞ্চিল, গণি পেলাই তেওঁলোকে 7ডাল কাঠপেঞ্চিল আছে, হাত তেওঁলোকে পঢ়িব, প্ৰথমে গণিব। গণাৰ লগে লগে তেওঁলোকৰ যিটো সংখ্যা নেওতাৰ যিটো জ্ঞান সেইটো বৃদ্ধি হ'ব আৰু লগতে তেওঁলোকে সংখ্যাটো চিনি পাব। এতিয়া ইয়াত 6টা আছে, তেওঁলোকে 6 আনাৰস 6টা, এইদৰে তেওঁলোকে গোটেইখিনি বুজি পালে। নেক্সট ষ্টেপটো হ'ল কিছুমান পিকচাৰ দি তেওঁলোকক কালাৰ কৰিব দিয়া হয়। তো ইয়াত 2ডাল গছ আছে, তাৰে কোৱা হৈছে যে এজোপা গছত ৰং কৰিবৰ কাৰণে। তেওঁলোকে যোনজোপাই তেওঁলোকৰ পচন্দৰ হয় সেইজোপাই তেওঁলোকে ৰং কৰিব, কিন্তু এটা বস্তু তেওঁলোকে ৰং কৰিব। তাৰপিছত হাঁহ দিয়া আছে, দুটা হাঁহত ৰং কৰিবৰ কাৰণে। যোনটোৱে নহওক তেওঁলোকে তাৰে 3টা হাঁহৰ পৰা 2টা হাঁহ তেওঁলোকে ৰং কৰিব। আৰু এটা ফ্লাৱাৰ্ছ দিয়া আছে, ফুলৰ তেওঁলোকে 3 পাহ 4 পাহৰ পৰা 3 পাহ যিকোনো তেওঁলোকে ৰং কৰিব। এইদৰে কালাৰবিলাক তেওঁলোকে কৰিব। তেওঁলোকৰ এটা আকৰ্ষণীয় বস্তু হৈ পৰিব যে তেওঁলোকে কালাৰ কৰিছে আৰু তাৰ লগতে তেওঁলোকৰ সংখ্যাৰ ধাৰণা বৃদ্ধি পাব। বিভিন্ন ধৰণে কালাৰ কৰি তেওঁলোকে বেলেগ বেলেগ কালাৰৰ বিষয়েও জানিব পাৰিব। ৰঙৰ বিষয়েও জ্ঞান হ'ল, সংখ্যাৰ বিষয়েও ইয়াতে তেওঁলোকে আইডিয়া পাব। এইদৰে আৰু এটা ষ্টেপ আহিলে 3 নম্বৰ ষ্টেপ। ইয়াত হৈছে আপোনালোকে কিছুমান বস্তু দিয়া থাকিব আৰু তাৰে সংখ্যা দিয়া হ'ব যে আমুকটা 3টা বা 4টা এনেকৈ চাৰ্কেল কৰিবৰ কাৰণে বা এনেকৈ ঘেৰ দিবৰ কাৰণে। সেই তাৰ অনুপাতে ল'ৰা ছোৱালীয়ে তাত ঘেৰ দিব। ইয়াত তেওঁলোকৰ যিটোৱে নহওক, তেওঁলোকে গোলকৈ দিয়ক বা বেকাকৈ দিয়ক, তাত কোনো কথা নাই। তেওঁলোকে এইটো বুজি পাইছে যে তাত 4টা যদি ঘেৰ কৰিব দিয়া হৈছে, তাত 4টা তেওঁলোকৰ আছে নাই সেইটোতহে মন দিবলগীয়া বিষয়। ইয়াত 4টাই আছে, যেনেকেই নহওক তেওঁলোকে বুজি পোৱা হ'ব লাগিব যাতে বস্তুটো 4টা আছে। ইয়াত দিছে চপাহ ফুলত ঘেৰ বনাবৰ কাৰণে। এইদৰে চপাহ ফুলত ঘেৰ বনোৱা হৈছে। এইদৰে ল'ৰা ছোৱালীয়ে যোনকেইটাই নহওক, যেনেধৰণেই নহওক, ঘেৰটোৰ মাজত যেটা বস্তু ভৰাব দিয়া হয় সিমানটা বস্তু ভৰাব যাতে পাৰে, সেইদৰে তেওঁলোকৰ
সংখ্যাৰ ধাৰণা জ্ঞান বৃদ্ধি পাব। আৰু এটা আহিছোঁ এতিয়া নেক্সট ষ্টেপৰ কাৰণে। ইয়াত কিছুমান খালী ঠাই দিয়া থাকে, বক্স থাকে। সেই বক্সবিলাকৰ মাজৰ যিটো মিচিং নাম্বাৰ, সেই নাম্বাৰটো লিখিবৰ কাৰণে দিয়া হয়। যাতে 1 2 3 4 5 6 3 4 নাইকিয়া, সেয়া লিখিব দিয়া হয়। নেক্সটটোত 2 3 4 5 6 নাই, মিচিং হৈ আছে, সেইকেইটা লিখিবৰ কাৰণে দিয়া হয়। এইদৰে ফিল আপ দি ব্লেংকছবোৰ কৰা হয়। খালী ঠাইবোৰ তেওঁলোকে লিখিব লাগে। আৰু আহিলোঁ এতিয়া আন এটা ষ্টেপত, যিটো ষ্টেপত আপোনালোকৰ পাছৰ সংখ্যা, আগৰ সংখ্যা এইবোৰ থাকে। ইয়াতে পাছৰ সংখ্যা দিয়া আছে আৰু আগৰ সংখ্যা, কোনো সংখ্যা আগৰ সংখ্যা বা তাৰ পিছৰ সংখ্যাটো কি হ'ব সেইবোৰ লিখিবৰ কাৰণে দিয়া হয়। যেনিবা 9 আছে, 9ৰ আগৰ সংখ্যাটো 8। তাৰপিছত মাজৰ সংখ্যা দিয়া হয়, মাজৰ সংখ্যা লিখিবৰ কাৰণে দিয়া হয়। দুটা সংখ্যা দিয়া থাকে, তাৰ মাজৰ সংখ্যাটো মিচিং হৈ থাকে, সেইটো মিচিংটো লিখিব লাগে। 2 3 আৰু 4 আছে, 4 তাত 3টো মিচিং হৈ আছে, 3টো লিখিবৰ কাৰণে। তাত 3 4 5, তাত 4টো মিচিং হৈ আছে, তো 5 6 হ'ব মিচিং বক্সটোত। সেইদৰে এনেকৈ পেলাই লিখিবৰ কাৰণে দিয়া হয়। যিবিলাক গুপ্ত হৈ থাকে সেইবোৰ লিখিবৰ কাৰণে দিয়া হয়। নেক্সট ষ্টেপলৈ আহিলোঁ। কিছুমান পিকচাৰ দিয়া থাকে, যিকোনো ধৰণৰ পিকচাৰ দিয়া থাকে, তাৰ কাষত নাম্বাৰবোৰ লিখা থাকে। পিকচাৰটোত যেটা বস্তু থাকে তাৰ বিপৰীতে সংখ্যাটোত, সেই সংখ্যাটোত ঘেৰ কৰিবৰ কাৰণে দিয়া হয়। এইদৰে ইয়াতে কেইবাটাও আছে, 1 2 3 4 5 6, 6টোত ঘেৰ কৰিব লাগিব। 6টা বস্তু যিহেতু আছে, ইয়াত 3টা আছে, তো 3ত ঘেৰ কৰিব লাগিব। এইদৰে প্ৰতিটো লাইন কাউণ্ট কৰি পেলাই সেই সংখ্যাটোৰ ঠাইত ঘেৰ দিব লাগিব। নেক্সট ষ্টেপটো হ'ল পিকচাৰখন চাই তাত কেইটা বস্তু আছে বাকচত ভৰাব লাগে। ইয়াত 1 2 3 4 5 6, 6টা আছে, তো বাকচত লিখা আছে 6। 1 2 3 4, বাকচতো সেইদৰে 4টা লিখা আছে। তেনেকৈ 1 2 3 4 5, এতিয়া বাকচত 5 লিখিব লাগিব। ল'ৰা ছোৱালী এইদৰে কাউণ্ট কৰি পেলাই ইয়াত সংখ্যাটো লিখিব লাগিব। ইয়াতে 7টা আছে, তো বাকচত 7 হ'ব। কিন্তু ল'ৰা ছোৱালীবিলাকে কাউণ্ট কৰি পেলাই তেওঁলোকে সংখ্যাৰ ধাৰণা বৃদ্ধি কৰিব পাৰিব। ইয়াৰ পাছৰ ষ্টেপটো হ'ল ডাঙৰ সংখ্যাটোত ঘেৰ দিব লাগে। 6 7, ইয়াৰ যোনটো ডাঙৰ সেই সংখ্যাটোত ঘেৰ দিব লাগিব। ইয়াত 5 3 8 আছে, তো 8ত ঘেৰ দিয়া হৈছে, যিহেতু 8 ডাঙৰ সংখ্যা। সেইদৰে 6 আৰু 4, এই দুটাৰ ভিতৰত 6 ডাঙৰ। 4 7 5, মাজত যিহেতু 7টো মাজত আছে, তথাপিও 7টো ডাঙৰ, যিহেতু 7টোত ঘেৰ দিব লাগিব। ঠিক সেইদৰে সৰু সংখ্যাটোতো ঘেৰ দিব লাগে। যোনটো সংখ্যা সৰু হয়, দুটা সংখ্যা থাকে, তাৰ ভিতৰত কম্পাৰেটিভলি যোনটো সৰু হয় তাত ঘেৰ দিব লাগে। তো এটা আছে 5 আৰু 4, 5 আৰু 4ৰ ভিতৰত 4টো সৰু। 6 7 3, তাৰ ভিতৰত 3টো সৰু। 2 আৰু 6, তাৰ ভিতৰত 2টো সৰু। এইদৰে বিভিন্ন সংখ্যাবোৰ চাই তাৰ মাজৰ পৰা তেওঁলোকে বাছি উলিয়াব লাগিব কোনটো সৰু সংখ্যা। 7 8 9, ইয়াৰ ভিতৰত 7টো সৰু সংখ্যা। সেইদৰে তেওঁলোকে বাছি উলিয়াওঁতে তেওঁলোকৰ মনত সংখ্যাৰ ধাৰণাটো দৃঢ় হৈ পৰিব। তেন্তে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল মোৰ চেনেলটো নতুন প্লিজ ছাবস্ক্ৰাইব।